নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ সকলো ভালে আছে চাগে, আৰু ময়ো ঠিকে আছোঁ। আজি যিহেতু অফিচ বন্ধ এনেই ৰুমৰ ওপৰত ছাদত আহিছোঁ। একচুৱেলি কৰোণাৰ কাৰণে ক'তো যাব পৰা নাই, চ' ভিডিঅ' তেনেকৈ দিব পৰা নাই আপোনাক। আজি মোৰ ভিডিঅ'ত থাকিব আপোনাৰ এগৰাকী ডাক্তৰ, যাৰ নাম ডক্টৰ মীনাক্ষী চৌধুৰী। তেওঁ আপোনালোকক ক'ব আপোনাৰ যে এতিয়া কৰোণাৰ যিহেতু আপোনাৰ লকডাউন প্ৰায় খোলাৰ হৈছে বা শিথিল হৈছে, তাতে মানে আপোনাক কি সাৱধানতা অৱলম্বন কৰিব ক'ৰবাত ওলাই গ'লে। চ' ভিডিঅ'টোত মই নাথাকোঁ, তেওঁ নিজে ক'ব। চ' ভিডিঅ'টো আপোনালোকে চাই লওক। নমস্কাৰ, মোৰ নাম ডক্টৰ মীনাক্ষী চৌধুৰী। মই এজনী ডেণ্টেল চাৰ্জন হয়, আৰু মই আজি আপোনালোকক COVID-19ৰ ওপৰত এটা স্মল টক দিব বিচাৰিছোঁ। আফটাৰ লকডাউন আমি কেনেকৈ সাৱধানতা অৱলম্বন কৰিম। ঠিক আছে, থেংক ইউ ঋতুৰাজ এণ্ড ফৰ হিজ চেনেল এনেকুৱা অপৰচুনিটি দিয়াৰ কাৰণে। নাও মই টপিকটো ষ্টাৰ্ট কৰাৰ আগতে দুটা তিনিটা মই কথা ক'ব বিচাৰিছোঁ। বহুত ইম্পৰ্টেণ্ট হয় আৰু বহুত জানিবলগীয়া কথা হয়। ফাৰ্ষ্টটো হ'ল থুক একাৰ য'তে ত'তে নেপেলাব, আপুনিও নেপেলাব বা কোনোবাক দেখিলেও আপুনি মানা কৰি দিব। আৰু ছেকেণ্ডটো হ'ল হেণ্ড চেনিটাইজাৰ ইউজ কৰাৰ পিছত একো নাখাব, বা আপুনি খানা বনাব নাযাব পুটুককৈ, বা ল'ৰা ছোৱালীক সদায় ধ্যান ৰাখিব, হেণ্ড চেনিটাইজাৰৰ লগত খেলিব নিদিব। কাৰণ ইয়াতে এলকহল থাকে, তাত 70% থাকে, 70% কম নহয়, বহুত বেছি হয়। আৰু জুইৰ ওচৰতো নাযাব নিদিব। আৰু থাৰ্ডলি হ'ল আপোনাৰ গাড়ী বা ভেহিকেলছ কেতিয়াও চেনিটাইজ নকৰিব হেণ্ড চেনিটাইজাৰে, বুজি পাইছে। তাতে এলকহল থাকে আৰু জুই জ্বলাৰ বহুত আপোনালোকে ভিডিঅ' দেখিছে, জুই জ্বলাৰ সম্ভাৱনা বহুত বেছি হয়। আৰু গাড়ীত ৰাখি নথ'ব কেতিয়াও, সদায় পকেটত ৰাখিব। ইমান বটলত আপুনি সদায় কেৰি কৰিব, আৰু সেইটো বহুত বেষ্ট উপায় হয়। আৰু এইকেইটা পইণ্ট আপুনি সদায় মনত ৰাখিব। Man with some money in my pocket, keep up. So many pretty girls around me and they're waking up the rocket, keep up. Why you mad? Fix your face, ain't my fault they all be jacking, keep up. Players only, come on, put your pinky rings up to the moon. Girls, what y'all trying to do? 24 karat magic in the air. Head to toe, so clear. Gangsters, bad bitches and your ugly ass friends. I cannot preach, I gotta show them how I can get it in. First, take your sip, do your dip, spend your money like money ain't shit. Ooh, ooh, we too fresh. Got to blame it on Jesus. Hashtag blessed. They ain't ready for me. I'm a dangerous man with some money in my pocket. Keep up. So many pretty girls around me and they're waking up the rocket. Keep up. Why you mad? Fix your face. Ain't my fault they all be jocking. Keep up. Players only. Come on, put your pinky rings up to the moon. সদায় মনত ৰাখিব। আৰু মই এতিয়া যিকেইটা মই টিপছ ক'ম, সেইটো ফাৰ্ষ্ট টিপছটো হ'ল মাস্ক কেনেকৈ ইউজ কৰিব। এনেকৈ পিন্ধাৰ পিছত আপুনি যেতিয়া বাহিৰত গ'লে অশান্তি লাগিলে, আপোনাৰ হঠাতে অশান্তি লাগিলে, তেতিয়া আপুনি এনেকৈ খুলি দিব। তাৰপিছত কি হ'ব, আমি মোবাইল চুম, এইটো ইনফেক্ট হৈ গ'ল, চাবি চুম, এইটো ইনফেক্ট হৈ গ'ল, বা কোনোবা মনা চুম, ঠিক আছে, সেই গোটেইখিনি ইনফেকশ্যন হৈ গ'ল। বিকজ ইয়াতে বহুত ইনফেক্টিয়াছ এইটো ভাইৰাছ হয়, লাগি থাকিব পাৰে। আমি যেতিয়া কথা কওঁ মানুহৰ লগত, মানুহৰ পৰা এইখিনি লাগি ধৰে। চ' এইখিনি আমি কেতিয়াও টাচ কৰিব নালাগে। মই আপোনাক শিকাই আছোঁ কেনেকৈ আপুনি মাস্কখন আঁতৰাব যদি আপোনাৰ অশান্তি লাগে, ঠিক আছে। প্ৰথমতে আপুনি যিকোনো চেনিটাইজাৰে আপুনি কৰিলে, লগাই পিনে ৰাব কৰিলে ভালকৈ, কৰাৰ পিছত আপুনি ইপিনৰ পৰা ওলাব মাস্কটো, ঠিক আছে। ইপিনৰ পৰা ওলাই
এই যে বস্তুটো আছে এইখিনিতো আপোনাৰ বাহিৰ চাইড, আউটসাইডটো আপুনি ইনসাইড কৰিব লাগিব। ঠিক আছে, এইটো কেনেকৈ কৰিব, এই তলৰ পৰা এনেকৈ মেৰাই এনেকুৱা কৰিব। কৰাৰ পিছত যিকোনো পলিথিন বেগত এইটো সোমাই থ'ব। আৰু হেণ্ড ৱাছ, আমি ঘৰত থাকিলে বাৰু হেণ্ড ৱাছ কৰিব পাৰোঁ, কিন্তু আমি বাহিৰত গ'লে কি কৰিব, আপুনি হেণ্ড ৱাছটো কৰিব নোৱাৰে। চ' হেণ্ড চেনিটাইজাৰ সদায় লগত ৰাখিব। আৰু স্প্ৰে হেণ্ড চেনিটাইজাৰটো বেছি ভাল, আপুনি চাৰিওপিনে দিব পাৰিব। মোৰ ৰিকমেণ্ডেড স্প্ৰে টাইপৰ এটা এনেকুৱা বটল লৈ পিনে তাতে আপুনি ভৰাব পাৰে। আৰু যিটো আপোনাৰ থাৰ্ড পইণ্ট হয় বেগ এটা সদায় আপুনি নিজৰ লগত কঢ়িয়াব লাগে। কাৰণ বেগটো কঢ়িয়ালে কি হয়, কোনোবা বস্তু লৈছে আপুনি বেগৰ ভিতৰত সোমাই দিয়ক ডাইৰেক্ট, বুজি পাইছে, কিনিছে মানুহজনক কওঁ আপুনি বেগটো সোমাই দিয়ক। তাৰপিছত বেগটো লৈ পিনে আপুনি ধুনীয়াকৈ গাড়ী থ'ব পাৰিব। যদি আপুনি হাতত লোৱাৰ পিছত গোটেই বস্তুটোতো আপুনি ষ্টেৰিলাইজ কৰিব নোৱাৰে, ঘৰত গৈ পাৰিব কিন্তু বাহিৰততো নোৱাৰে, তেনেকৈ আপোনাৰ বহুতখিনি জেগা ইনফেকশ্যন বহুতখিনি পেলাব পাৰে। আৰু যিটো 4 নম্বৰ পইণ্ট, সেইটো ছ'চিয়েল ডিষ্টেঞ্চিং, সেইটো আপোনালোকে জানেই। য'ত ভিৰ আছে তাতে আপোনালোকে নাযাব, য'ত বেছি ভিৰ আছে তাতে ডিষ্টেঞ্চ মেইনটেইন কৰিব দিব। আৰু বিশেষকৈ মই বেছিভাগ দেখোঁ যিবিলাক পাচলি বিক্ৰী কৰে বা মাছ মাংস বিক্ৰী কৰে, সিহঁতে মাছখন এনেকৈ ৰাখে। মই গৈছিলোঁ মাংস ল'বলৈ, মাছখন এনেকৈ ৰাখে। এইটো একো মিনিং নহয়, মাছখন এনেকৈ নিকিনিব আপোনালোকে, ঠিক আছে। আৰু ঘৰলৈ উভতি আহোঁতে কি সাৱধানতা অৱলম্বন কৰিব, ঠিক আছে। ঘৰত যেতিয়া আমি উপস্থিত হওঁ, কলিং বেলটো কেতিয়াও নুচুব। আপুনি ফোন আছে, আপুনি ফোন কৰিব, দৰ্জাখন খুলিব দিব। আৰু চেণ্ডেল এযোৰ বাহিৰত ৰাখিব দিব। বাহিৰত মানে মই কোৱা নাই যে কৰিডৰৰ একদম দৰ্জাখনৰ বাহিৰত, তেনেকুৱা কোৱা নাই। আৰু যিযোৰ আপুনি চেণ্ডেল বাহিৰত লৈ যায় সেইযোৰ কেতিয়াও ভিতৰত নানিব, সেইযোৰ বাহিৰত খুলি পিনে আপোনাক এযোৰ চেণ্ডেল দিব, সেইযোৰ চেণ্ডেল পিন্ধি পিনে ঘৰৰ ভিতৰত আহিব। প্ৰথমতে আপুনি বস্তুবোৰ যিবোৰ আনিছে সেইবোৰ বেলকনিত থ'ব। আপুনি ঘৰৰ ভিতৰত নাৰাখিব, বেলকনিত থ'ব। থোৱাৰ পিছত আপুনি ডাইৰেক্ট ৱাছৰুমত যাব। ৱাছৰুমত গৈ আপুনি ভালকৈ কাপোৰবোৰ চব এভৰিৱেৰ আপুনি বাকেট এটাত থ'ব, নহ'লে ৱাশ্বিং মেচিনৰ ভিতৰত থ'লেও কথা নাই, বাকেট এটাত থ'ব, লগালগ ধুই দিব। নহ'লে আপুনি ভালকৈ মেৰিয়াই পিনে যদি আপুনি পলিথিনৰ ভিতৰত থয় তেনেকৈ থ'ব পাৰে, কিন্তু বেটাৰ আপুনি ৱাছ কৰি দিলে ভাল। আৰু বাকী ভালকৈ গা ধুব। আৰু এটা কথা ইয়াতে মই এটা ইনক্লুড কৰিব বিচাৰোঁ, আপুনি গ'লে যদি আপুনি এনেকুৱা জেগাত যায় য'ত বহুত মানুহ, ছ'চিয়েল ডিষ্টেঞ্চিং আপুনি মেইনটেইন কৰিব নোৱাৰে, তাতে সদায় স্কাৰ্ফ পিন্ধক। কাৰণ আপোনাৰ কি হয়, চুলিতো বহুত ইনফেক্টিয়াছ ভাইৰাছটো লাগি ধৰে আৰু বেছি সময় থাকে, স্পান টাইম বহুত হয় চুলিত। চ' আপুনি কেতিয়াও বিলিভ নকৰিব, সদায় ৰেপ কৰক, চুলিখিনি ঢাকি পিনে যাওক। আৰু অহাৰ পিছত যিখন দুপাট্টা বা শ্বল হওক বা যিয়ে হওক, স্কাৰ্ফ হওক, ল'ৰা মানুহেও পিন্ধিব পাৰে স্কাৰ্ফ, ঠিক আছে। আৰু বাকী মই ক'ব বিচাৰোঁ যে ইমিউনিটিৰ কথা, ইমিউনিটিৰ কাৰণে আপুনি ভিটামিন চি, ভিটামিন ডি আৰু বেছিকৈ টি লওক। আমাৰ অসমৰ টিটো বহুত বেছি ভিটামিন চি থাকে, চ' টিটো লওক। আৰু ভিটামিন চি থকা বহুতখিনি ফ্ৰুটছ পায়, সেইবিলাক খাব লাগে। আৰু ভিটামিন ডি আপোনাৰ মিল্কত আছে, এনেকুৱা আপুনি চাই লওক, লিষ্ট বনাই লওক ভিটামিন চি, ভিটামিন ডি। আৰু মই দেখাই আছোঁ আপোনাক কোনটো যিটো খাদ্যৰ পৰা আপুনি ইমিউনিটি গেইন কৰিব পাৰে, ঠিক আছে। মই এখন চাৰ্ট দি দিম, সেইটো চাই পিনে আপুনি এটা ডায়েট চাৰ্ট বনাওক, নিজৰ কাৰণে বনাওক, মানে আপোনাৰ ইমিউনিটিৰ কাৰণে বনাওক। বনাই পিনে সদায় খাওক আৰু অভ্যাস কৰক। আৰু এইখিনি ষ্টেপ মানি চলক, তেতিয়াহে আপোনাৰ কি হ'ব, নিজৰ ফেমিলি, নিজৰ লাভ ওৱানছ ছেফ থাকিব। আৰু আপুনি যদি ছেফ ৰাখিব খোজে, তেওঁলোক ছেফ থাকিব। কাৰণ এইটো টাইমত বহুত ক্ৰুচিয়েল টাইম আহিব। এতিয়া কেছবোৰ ইমান বেছিকৈ বাঢ়িছে, কিন্তু লকডাউন দিয়াটো সম্ভৱো নহয়, কাৰণ বহুতৰে অসুবিধা হৈ পৰিছে, পইচাৰ কাৰণে মানি প্ৰব্লেম হৈ পৰিছে বা বিজনেছ ডাউন হৈ গৈছে। চ' আমি নিজকে সাৱধানতা অৱলম্বন কৰিব লাগিব। আৰু আমি এইটো ফাইট কৰি আমি আগুৱাই যাম আৰু আমি এদিন জয় হ'ম। সেইটোৰ কাৰণে সদায় সাহস ৰাখিব লাগিব। যদি আপোনালোক ইনফেকশ্যন আপোনাৰ হয়ও, তেতিয়া আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব, ইমিউনিটি পাৱাৰ বঢ়াব লাগিব। আৰু এক্সাৰচাইজ এড কৰক, সদায় মেডিটেশ্যন এণ্ড এক্সাৰচাইজ, এই দুটা বস্তুৰে বহুত ইমিউনিটি বঢ়ায়। চ' এই দুটা চব
ফেমিলি মেম্বাৰ্ছক আপুনি শিকাই দিয়ক কেনেকৈ কৰিব লাগে বা মেডিটেশ্যন কোৰ্চেছো থাকে কিছুমান অনলাইন ইউটিউবতো পাব পাৰে বা নিয়াৰ বাই যিকোনো জিম ইনষ্ট্ৰাক্টৰো থাকে তেওঁলোকেও এক্সাৰচাইজৰ কথা ক'ব পাৰে আপোনালোকক সেইবিলাক কণ্টেক্ট কৰক ভাল হ'ব আৰু ভালকৈ আগুৱাই যাবলৈ হ'লে আমি এইবিলাক বস্তু কৰিব লাগিব আৰু নিজৰ নেক্সট জেনেৰেশ্যনটো আমি বচাবলৈ হ'লে আমি ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিব লাগিব মাউথ মাস্ক ৰিকমেণ্ডেড আৰু ইমিউনিটি পাৱাৰ বঢ়াব লাগিব আৰু হেণ্ড চেনিটাইজাৰ আৰু হেণ্ড ৱাছ এই দুটা বস্তু বহুত উপযোগী ঠিক আছে থেংক ইউ ছ' মাছ ফৰ লিচনিং মি আৰু ভালকৈ থাকক আৰু ষ্টে ছেফ ষ্টে এট হোম বাই বাই টেক কেয়াৰ